মই অলংকৃতা আৰু আজি আমি শ্বুটিঙত আহিছোঁ আমাৰ নতুন বিহু গীত তুৰা বটিয়াৰ শ্বুটিঙত আৰু এই গীতটি আমি যোৱাকালিও শ্বুটিং হৈ গ'ল আৰু আজিও শ্বুটিং চলি আছে। জনপ্ৰিয় কণ্ঠশিল্পী ৰূপাংকিতা আৰু অলংকিতা অৰ্থাৎ উণ্ডাৰ চিষ্টাৰ্ছৰ নতুন বিহু গান তুৰা বটিয়াত দেখিবলৈ পোৱা যাব জনপ্ৰিয় নৃত্যশিল্পী চুমি বৰা আৰু অভিনেত্ৰী প্ৰিয়ংকা শইকীয়াক। বহুকেইটা কভাৰ ছঙত সুন্দৰ নৃত্যৰে জনপ্ৰিয় হৈ পৰিছিল চুমি বৰা। কংচেং গীতটিৰে জনপ্ৰিয় হৈ পৰিছিল প্ৰিয়ংকা শইকীয়া। নৃত্যশিল্পী চুমি বৰাই বহাগী গানটোৰ পাছত দ্বিতীয়বাৰৰ বাবে উণ্ডাৰ চিষ্টাৰ্ছৰ লগত একেলগে কাম কৰিছে। এয়া গানটোৰ শ্বুটিঙৰ আঁৰৰ কিছুমান দৃশ্য। গানটোত জনপ্ৰিয় অভিনেতা কিশোৰ দাস আৰু অংকুৰেও অভিনয় কৰিছে। গানটোৰ শ্বুটিং ইতিমধ্যে সম্পূৰ্ণ হৈছে। কোৰিঅ'গ্ৰাফ কৰিছে শান্তমণি শৰ্মাই। এই গানটোৰ সন্দৰ্ভত কণ্ঠশিল্পী দুগৰাকীয়ে কয় এনেদৰে। শ্বুটিং চলি আছে তুৰা বটিয়া আমাৰ এটি বিহু গীত আহি আছে গতিকে সকলোৱে আশীৰ্বাদ কৰিব যাতে খুবেই আশাবাদী যে তুৰা বটিয়াও আপোনালোকে খুব সুন্দৰকৈ আদৰি ল'ব আৰু আমাৰ আজি ছেকেণ্ড ডে শ্বুট হৈ আছে আৰু ভাল লাগিছে, বৰ ধুনীয়া লাগিছে। তুৰা বটিয়া কামিং সুন আছে আৰু এখানে আছে প্ৰিয়ংকা। আজি বহুত ভাল লাগিছে কৰি পেলাই। অলংকিতা আৰু ৰূপাংকিতা আছে তেওঁলোকৰে গান আৰু সকলোৰে চিনাকি চুমিবাও আছে। আজি ফাৰ্ষ্ট টাইম কাম কৰিছোঁ, ইমান ভাল লাগিছে আৰু শান্তমণি দাৰ কোৰিঅ'গ্ৰাফি আশা কৰিছোঁ আপোনালোকে নিশ্চয় মৰমেৰে আঁকোৱালি ল'ব। ধন্যবাদ। হয় আৰু আমাৰ মৰমৰ চুমিবা আছে। হাই বহাগীৰ পিছত এইটো আৰু এটা বিহু আৰু চবতকৈ স্পেচিয়েল কাৰণ শান্তমণি দা আছে আৰু সকলোৱে জানে শান্তমণি দা বিহু কেনেকুৱা শান্তমণি দাৰ বিহু আৰু সেয়া খুব ফৰ্চুনেট শান্তমণি দাৰ প্ৰথম কাম কৰিছোঁ আৰু এওঁলোক দুজনীতো অলৰেডি দে আৰ চ' প্ৰিটি এণ্ড চ' চুইট। চ' গানটো ভাল লাগিছে কৰি থলুৱা পিয়ৰ বিহু আৰু খুব ধুনীয়াকৈ গানটো বনোৱা হৈছে আৰু আমাৰ যি দল আছে বহুত পাৱাৰফুল আৰু খুব ভাল নাচিছে। গীতটি বহুত ধুনীয়াকৈ গাইছেও লিখিছেও আৰু খুব ধুনীয়া কম্পজিশ্যন। মোৰ খুবেই ভাল লাগিছে নাচি। আমাৰো খুব বেছি ভাল লাগিছে। এপিনে আছে কিশোৰ দা আৰু অংকুৰ দা। তুৰা বটিয়া আহি আছে, প্লিজ সকলোৱে আমাক আশীৰ্বাদ কৰিব যাতে তুৰা বটিয়া আপোনালোকে খুব মৰমেৰে আদৰি লয় কাৰণ সকলোৱে কষ্ট কৰিছে এই গীতটিত। বিশেষকৈ আমাৰ টিমটো বহুতেই ষ্ট্ৰং হয়, খুব সুন্দৰ নাচিছে প্ৰত্যেকগৰাকীয়ে। লোহিত দাই পুনৰবাৰ লিখিছে আমাৰ বাবে আৰু কম্প'জ কৰিছে আৰু লগতে মিউজিক কৰিছে লোহিত দাই আৰু মিক্স এণ্ড মাষ্টাৰ্ড কৰিছে আমাৰ সকলোৰে মৰমৰ দিগন্ত দাই। আৰু আজি আপোনালোকে দেখিবলৈ পাইছে আমি খুব সুন্দৰ জুৱেলাৰী পৰিধান কৰিছোঁ, হয় অসমীয়া গহনা। আৰু এই অসমীয়া গহনা হৈছে আমাৰ অসমৰ আটাইতকৈ এটা জনপ্ৰিয় ব্ৰেণ্ড যাৰ নাম হৈছে প্ৰজাপতি। হয় গতিকে এইখিনিতে মই প্ৰজাপতি মানে পল্লৱী বাক বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ প্ৰজাপতিৰ অ'নাৰ হয় তেওঁ। বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। প্ৰজাপতি পেজখনক ফ'ল' কৰিব, তেওঁলোকৰ পেজ আছে আৰু আমাৰ বিশ্বাস যে আপোনালোকে নিশ্চয় তেওঁলোকৰ ভাল পাব, খুব বেছি ভাল পাব। তেওঁলোকৰ ডিজাইনছবোৰ খুবেই ইউনিক আৰু খুবেই বেছি ধুনীয়া। হয় গতিকে মই অকণমান জুৱেলাৰীখিনি দেখাই দিছোঁ ভালকৈ ডিটেইলছত। আশা কৰিছোঁ বহাগীত যেনেদৰে 10 মিলিয়ন ভিউজ ক্ৰছ কৰিছে, আপোনালোকে মৰম দিছে। বিশ্বাস যে আপোনালোকে
তুৰাবতীয়াক তাতকৈ বেছি মৰম দিব নহয় জানো গতিকে আমাৰ আশা থাকিলে আমি গীতটি এৰি দিম আপোনালোক সকলোৰে বাবে আপোনালোকে চাব আমাৰ ইউটিউব চেনেল ৱণ্ডাৰ ছিষ্টাৰ্ছ অফিচিয়েল ইউটিউব চেনেলত মুক্তি পাব গীতটি খুব সোনকালে আমি নিশ্চয় আপোনালোকক জনাম কেতিয়া মুক্তি পাব আৰু আপোনালোকে চাই উঠি আমাক নিশ্চয় জনাব কেনে পালে কি ভুল হৈছে আমাক সেইসমূহ জনাব নিশ্চয় যাতে আমি আগলৈকে ভাল কাম কৰি যাব